Welcome back to my YouTube channel. তো আজি অকল মটৰ ব্লগ কৰা হ'ব। আজি এনেই অলপ ফুৰিব আহিছোঁ এইফালে গেছ কেকাৰ ফালে, আৰু ইয়াত চাগে গেছ কেকাৰৰ মাতটো বা মোৰ ভইচটো ইমান ভালকৈ ক্লিয়াৰকৈ নাহিব, তথাপিও বনাই চাইছোঁ আৰু কেনেকুৱা ধৰণৰ হয়। আৰু যদি ভাল হয় তেতিয়া আপলোড কৰিম, যদি ভাল নহয় তেতিয়া আপলোড নকৰোঁ আৰু এইটো মানে গেছ কেকাৰৰ ৰাস্তা, আৰু গেছ কেকাৰ আগতে আছিলে এইফালে। তো এইটোত ইমান গাড়ী চাড়ী আহি নাথাকে, তো এইটো মজা লাগে। আৰু এইফালে পথাৰ আছে, এইফালে পথাৰ আছিলে, এইফালে গেছ কেকাৰ নহওঁতে পথাৰ আছিলে, এতিয়া গেছ কেকাৰ হৈ গ'ল, কাৰণে পথাৰখিনি চব শেষ হৈ গ'ল। আৰু এইফালে পূৰা বৰষুণ দিয়াৰ কাৰণে বহুত ৰাস্তাটো ডেঞ্জাৰাছ হয়। তো আমি সেইফালৰ পৰা আহিলোঁ, ৰাস্তাটো দেখুওৱা নহ'ল, আমি এইফালে যাম আকৌ ঘূৰি কেনে। আচলতে বহুত বোকা আছিলে আৰু বহুত বেয়া পানী চানী হৈ আছে, তো সেইকাৰণে বাইকখন ধুই থৈছোঁ এইকাৰণে, আৰু এইফালে নাযাওঁ আৰু এই পানীখিনি নমাই নিদিওঁ তাৰমানে। তো এইফালে ঘূৰি যাওঁ আৰু এনেই চিম্পুল ব্লগ। তো ব'লক। তো চাওক, পূৰা ডেঞ্জাৰ ৰাস্তা নহয় আচলতে, বোকা লগাব মন নাই মোৰ বাইকখন, তো সেইকাৰণে পূৰা বাচি যাব লাগিব। পূৰা বোকা, তো ব্লগটো বনাব অলপ কষ্ট হৈছে। আমি সেইফালে যাই কেনে অলপ ৰখি মেলি অলপ কথা চথা ক'ম আৰু ব'লক। এইটোত ভিডিঅ' চিডিঅ' নবনাওঁ এইটোত। আৰু এইফালে চাওক, পূৰা পথাৰ পানী হৈ গ'ল, আচলতে বহুত বৰষুণ দিছিলেতো, পূৰা নদী লাগি গৈছে, পূৰা সাগৰৰ নিচিনা। আৰু এইফালেও আগতে পথাৰে আছিলে গেছ কেকাৰ নহওঁতে, এতিয়া গেছ কেকাৰ হ'ল কাৰণে এইখিনি পথাৰ চথাৰ নাই আৰু। তো এতিয়া এইটো ৰাস্তাই আমি ঘৰত যামগৈ, তো ব্লগটো বনাম আৰু। তো ব্লগনো কি আৰু, চিম্পুল এনেই মটৰ ব্লগ বনাই নাপায়, সেইকাৰণে বনাই চাইছিলোঁ আৰু কেনেকুৱা লাগে। তো এনেই পিছবেলা অলপ ওলাই আহিলোঁ, বহুত দিন আচলতে ব্লগ বনোৱাই নাই। আচলতে ব্লগ মানে কি আৰু, লং ভিডিঅ'ত আজিকালি ভিউচে নাহে মোৰ, শ্বৰ্ট ভিডিঅ'তে ভিউজ আহে। তো মই এইকেইদিন শ্বৰ্ট ভিডিঅ' বহুত দি আছোঁ, কিন্তু লং ভিডিঅ' দিয়া নাই আচলতে। এতিয়া লং ভিডিঅ' আজি দিম। তাৰ আগতে এটা দিছিলোঁ ফটো এডিটিঙৰ, সেইটো যদি চোৱা নাই তেনেহ'লে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো যদি নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফাইনেল লুকটো চাব পাৰে। ইমানখিনি বোকাত চলাই অহাৰ পিছতো পূৰা বচাই চলাইছোঁ, বোকা ইমান তাত লগা নাই, খালী এইখনত লাগি গ'ল আৰু বোকা, আৰু মনিটৰ লাগিছে অলপ, বাকী পূৰা নতুন হৈ আছে। পূৰা ধুই থৈছোঁ, পূৰা চেম্পু মাৰি। তো আমি সেইফালৰ পৰা আহি থৈ দিলোঁ, এইফালে এনেই যাওঁ অলপ। আচলতে বাইকখন মানে ছাৰ্ভিচিং দিব লাগে, তো কিলোমিটাৰটো অলপ কমপ্লিট কৰিছোঁ, 350 কিলোমিটাৰহে চলিছে এতিয়ালৈকে। তথাপিও 60 দিন হ'লে দিব লাগিব আৰু ফাৰ্ষ্ট ছাৰ্ভিচিংটো। এতিয়া হ'বগৈ আগষ্টত। তো এনেই চলাইছোঁ আৰু ছাৰ্ভিচিং দিব লাগিব যিহেতু। আৰু এইফালে এনেই গৈছোঁ আৰু বাগানীয়া পৰিৱেশ, বাগানৰ মাজে মাজে। এতিয়া টাইম হৈছে 4:15। টাইমটো মই মিছাতে কোৱা নাই, এই মিটাৰত মোৰ টাইমটো দেখাই থাকে, নতুন ছুপাৰ স্প্লেণ্ডাৰ, তো সেইকাৰণে পূৰা ডিজিটেল মিটাৰত টাইম দেখাই থাকে। আৰু এইফালে ইমান এটা যাব নোৱাৰোঁ, কাৰণ এইফালে বহুত পুলিচ চুলিচ থাকেতো, এইবোৰ জেমেলাত পৰিব নাই, সেইকাৰণে সেই কাৰোবাক ঘূৰি দিম। আপোনালোকে বাগানৰ পৰিৱেশটো উপভোগ কৰক, মানে ৰাস্তাটো যিহেতু বহুত ধুনীয়া, বাগানৰ মাজে মাজে, তো অলপ চিনেমেটিক চাওক আৰু। চাওক, পূৰা 350 কিলোমিটাৰ চলিছে আৰু 4:19 হৈছে, পূৰা টাইম দেখাই মই কৈছোঁ। আৰু ইয়াত অডোমিটাৰ দেখাইছে, ট্ৰিপ মিটাৰ আছে, এভাৰেজো আছে। ছুইচটোত টিপিব লাগিব, এইটো ছুইচ এছটোত। আৰু এইফালে ITS লাগি আছে, ক্লাছ টানিলে ষ্টাৰ্ট হৈ যাব। তো ইয়াত অলপ সময় ৰখিলোঁ, পূৰা চাব পাৰে ভিউটো, পূৰা মজা, ঠাণ্ডা পৰিৱেশ। আৰু টাইমটো হৈছেগৈ, এতিয়া যাব লাগে 4:29, 4:30 হ'ব এতিয়া। তো সেইটোৰ পৰা ঘূৰি আহিম আৰু। তো সেইফালৰ পৰা আমি ঘূৰি আহোঁগৈ, সেই ৰাস্তাটোৰ ফালে নাযাওঁ, এনেই অলপ ঘূৰি আহোঁগৈ।
কাৰণ এইফালে ৰাস্তাটোৰ ফালে যোৱা বহুত এটা ভাল নহয়, পুলিচে চেমেলাত কৰিব নাই আৰু 15 আগষ্ট আহি আছে, চেকটো বেছি আছে, তো এবাৰ ঘূৰি দিওঁ। ভিডিঅ'টো মানে ভালকৈ বনোৱা নহ'ল, তো কাৰণ আমি 10 টকা নিছিলোঁ খাবৰ কাৰণে, তো সেই 10 টকাটো হেৰাই থকাৰ কাৰণে আকৌ ঘূৰি কেনে গ'লোঁ, তো পইচাটো বিচাৰিব, পইচাটো পালেও গৈছে। তাৰপিছতে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, চেনেলটো যদি নতুন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এটা চিম্পুল ভ্লগ, তাৰপিছত 15 আগষ্টৰ দিনাখন এটা ভ্লগ বনাম বুলি ভাবি আছোঁ বাইকখনত, তো চাওঁ কি হয়, কথা পাতিব লাগিব লগৰখিনিৰ লগত। আৰু বাইকখনত মানে কিছুমান মডিফিকেশ্যন কৰিম, মানে ফাৰ্ষ্ট ছাৰ্ভিচিং যেতিয়া যাম ডিলাৰত কৰিব পাৰিব বুলি কৈছে, চাওঁ সুধি চালে গম পাম কি মডিফিকেশ্যন কৰিম, দেখাই দিম আৰু এতিয়া। মানে যিহেতু বাইকখন যেতিয়া ৰাতি ক'ৰবাত যাওঁ তেতিয়া ষ্টাৰ্টটো বন্ধ কৰিলে মানে চব লাইট চাইট বন্ধ হৈ যায়, তো পাৰ্কিং লাইট এটা লগালে ভাল হ'ব আৰু আন্ধাৰত দূৰৰ পৰা দেখি পাব। পাৰ্কিং লাইট এটা লগাব পৰা যাব বুলি কৈছে ডিলাৰতে, কি হয় বাৰু এতিয়া যালেহে গম পোৱা যাব আৰু।